হয়, এই ৰামবুল ষ্ট্ৰাইপ যিটো এলাৰ্টিঙৰ কাৰণে লগাইছিলে এইটো আচলতে অনৰ্থক। এই অসমমালাৰ অধীনত যিবিলাক মানে টেকনিকেল হেৰি খটাইছে গোটেইবিলাক ভুল বুলি ক'ব খুজিছোঁ। কিয় সঘনাই এক্সিডেণ্টো হৈ আছে আৰু ইয়াতে যিটো মানে এলাৰ্টিং ৰামবুল ষ্ট্ৰাইপ লগাইছে, এই ৰামবুল ষ্ট্ৰাইপ ড্ৰাইভাৰে কেতিয়াও তেওঁলোকে গণ্য নকৰে। এইবিলাক ফুল স্পীডত তেওঁলোকে একেটা স্পীডতে গৈ থাকে। গতিকে ইয়াত যদি ৰামবুল ষ্ট্ৰাইপ এই এলাৰ্টিঙৰ কাৰণে এইটো নকৰি একদম এটা স্পীড ব্ৰেকাৰৰ ব্যৱস্থা কৰিলেহেঁতেন, তেতিয়া হয়তো ওচৰ পাজৰৰ মানুহখিনি মানে শান্তি পালেহেঁতেন। এতিয়া হৈছে কি, এই এলাৰ্টিং মানে ৰামবুল ষ্ট্ৰাইপ দিয়াৰ ফলত গাড়ী ফুল স্পীডত গ'লে গোটেই মানে মাটি কঁপি যায়, ওচৰ পাজৰত থকা ঘৰ দুৱাৰ আদি কৰি কঁপনি খাই গোটেইবিলাক ফাট মেলিবলৈ ধৰিছে। হয়তো তেওঁলোকে যদি ফিজিবিলিটি ৰিপৰ্ট ল'ব আহে তেতিয়া দেখা পাব। কিন্তু আৰু ড্ৰাইভাৰবোৰৰ মানে তেওঁলোকে এই ষ্ট্ৰাইপ কেতিয়াও তেওঁলোকে গণ্য নকৰে, এইটো খাটাং স্পীড ব্ৰেকাৰে গণ্য নকৰে। গতিকে তেনে ক্ষেত্ৰত ইয়াতে লাগে স্পীড ব্ৰেকাৰৰ ব্যৱস্থা কৰক, অলপ ডাঙৰকৈ দি পেলাই অলপ হেৰি কৰক। কিন্তু ৰাস্তাটো সুবিধা হ'লে নহ'ব। বাকী পাব্লিকৰ যিবিলাক ঘৰ দুৱাৰ মানে সম্পত্তি সেইবিলাকৰ প্ৰতিও চৰকাৰৰ দায়িত্ব দিয়াটো কৰ্তব্য বুলি মই অনুভৱ কৰোঁ। গতিকে এই মানুহৰ যিটো নিৰ্দাহৰণ কৰিছে, এই নিৰ্দাহৰণ যাতে তেওঁলোকে বন্ধ কৰিবলৈ যত্ন কৰে। এয়া শুনিছে আপোনালোকে, এতিয়া গাড়ী গ'লেই তেওঁলোকে কোনো ধৰণৰ স্পীড ব্ৰেকাৰৰ মানে এলাৰ্টিং স্পীড ব্ৰেকাৰৰ কোনো হেৰি নকৰে। গতিকে ৰামবুল ষ্ট্ৰাইপ বুলিলে মানে স্পীড ব্ৰেকাৰ সেইটো ব্যৱস্থা কৰিবলৈ মই অনুৰোধ জনাইছোঁ। আৰু অনতিপলমে যি মানে ঠিকাদাৰে কাম কৰিছে তেওঁলোকক যাতে আমাৰ দৰং জিলা আয়ুক্ত মহোদয়ে ইয়াৰ বিশেষ নিৰ্দেশ দিয়ে, সেইটোৱে মই আয়ুক্তগৰাকী